আৰু মই ৰোধ কৰি অন্যায় অত্যাচাৰ হ'লে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আছোঁ। এইদৰে আমি তিনিও অবিৰাম গতিত জীৱ জগতখন সৃষ্টি ৰক্ষা কৰিছোঁ। যাওঁ এতিয়া মই ব্ৰহ্মা বিষ্ণুৰ ওচৰলৈ গৈ সৃষ্টি ৰক্ষাৰ হেতু আলোচনা কৰোঁগৈ।
মহাপ্রলয়ের সৃষ্টি হব চারিওখানে দেওয়া পানি আয়ু পানি চাৰিওফালে যদি পানী পানী আৰু পানীয়ে থাকে আমি জীয়াই থাকি অসম্ভৱ সম্ভৱ সম্ভৱ পুত্ৰ মই তোক মই তোক কৈ দিছো তই জল থল আতল পাতল সকলোকে মুক্ত মনে বিচৰণ কৰিব পাৰিবি তোকে বিষ্ণুৰ উদয়খন চক্ৰ মহাদেৱৰ ত্ৰিশূলে তোক মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্বশৰীৰ মই